আজি আজি খৈৰাবাৰী ব্লক কমিটিৰ বিশেষ হিচাপে যিটো কৰ্মশালা আমাৰ মানে কৰ্মী সভা আর কি এই কৰ্মী সভাত উপস্থিত থাকিবলৈ পাই মই খুব ভাল লাগিছে যেহেতু আমাৰ বহুত বিশেষ সাপোৰ্টাৰ ইয়াত উপস্থিত হৈছে মুঠতে ইয়াত কমেও 2-3 হাজাৰ কৰ্মীসকলে ইয়াত গেডাৰিং হৈছে আৰু আমি সেইটোকে আলোচনা কৰিছে যে আগন্তুক ছেপ্টেম্বৰ মাহত যিটো নিৰ্বাচন হ'ব ইয়াত আমি বিপেফ দলটো জয়ী হ'বই খৈৰাবাৰী হিচাপে আৰু বিটিচি হিচাপেও আমি এবছলুট মেজৰিটি পাবই যিহেতু সেইকাৰণে আমি চৰকাৰ যিহেতু বনাবলৈ গৈ আছে ছেপ্টেম্বৰ মাহত চৰকাৰ বনোৱাৰ পিছত ৰাইজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰণে বিভিন্ন ধৰ্মীয় লোকসকলৰ কাৰণে আমি কি কাম কৰিম এই কথাবিলাকটোহে আমি ৰাইজৰ ওচৰত প্ৰচাৰ কৰি আছে বেলেগ একো কৰা নাই যেনিবা আমি য়াং জেনেৰেশ্যনৰ কাৰণে আপ টু 40-45 ইয়াৰ্ছলৈকে মানুহসকলে যদিও বিয়া হৈছে য়াং হিচাপে কাম কৰিব পৰা কিবাটো স্পিৰিটটো থাকে সেইকাৰণে এই 40-45 ইয়াৰ্ছ লিমিট 18ৰ পৰা আৰম্ভ কৰি 40-45 লৈকে য়াং হিচাপে আমি ইহঁতক যত্ন কৰি আমি কাম কৰি পেলাই দেখুৱাব বিচাৰিছোঁ যে ইহঁতৰ যিটো বেকাৰ সমস্যা সেইটো আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি দলত বহুত আলোচনা কৰি আছে আমি ইয়াৰ নামত 100 কোটি টাকা ব্যৱহাৰ কৰিব বুলি আমি সিদ্ধান্ত অলৰেডি লোৱা হৈছে আৰু প্ৰমোদ বড়োৱে এই 5 বছৰত একো কৰিব পৰা নাই হোটেল ফৈলাৰ যি চুক্তি কৰি আনিছিলে এই চুক্তিটো আজি সি আকৰে যিটো পালন হয় মই কেবিনেট মিনিষ্টাৰৰ ঘৰত যাই পেলাই চোতালত যাই পেলাই সুইচাইড কৰি দিম বুলি কোৱা মানুহটো আজিৰ দিনত একো পৰা নাই ৰেওৰেৱা নাৰ্জাৰী এইটো ৰিজেক্ট মাল এইবিলাকৰ কথা এইটো এতিয়া নচলে সেইটো আগৰ কথা বহুত UPPLৰ মানুহ বিজেপিত যোৱা আজিৰ দিনত মই দেখিবলৈ পাইছোঁ আৰু বিজেপিৰ কিছুমান কৰ্মীসকলেও আকৌ UPPLত যোৱাটো মই দেখিবলৈ পাইছোঁ যোৱাকালি ৰেওলোৱাৰ কথা নহয় ইয়াৰ আগৰ পৰাই চলি আছে মুঠতে BTC অঞ্চলৰ বিশেষ হিচাপে পজিশ্যনটো খুব ভাল ছেকেণ্ডতে আমি বাৰে কৈছোঁ বিজেপিৰ পজিশ্যনটো ভাল 3 নম্বৰত এই UPPL আছে আৰু UPPL আজিৰ দিনত এটা সিট জিকিব পৰা পজিশ্যনত নাই মিত্ৰতা নহ'লে নহ'ব নেকি স্যাৰ UPPL বিজেপিটো মিত্ৰতা নহ'ব বুলি ঘোষণা কৰিছে বিজেপিৰ UPPLৰ অৱস্থা জিৰ' হ'ব UPPLে আজি যেনেকৈ পাৰে বিজেপিৰ লগত এলায়েন্স কৰিবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু এইটো নহ'ব বুলি আমি গম পাওঁ UPPL বিজেপিৰ ষ্টেট প্ৰেচিডেণ্টে অলৰেডি এনাউন্স কৰিলে আৰু CMO সেইদিনা কৈ গৈছে যে আমি পঞ্চায়ত নিৰ্বাচন বা কাউন্সিল নিৰ্বাচনত আমি কাৰো লগত মিত্ৰতা নকৰিব অকলে খেলিব বুলি তেওঁলোকে কৈছিল CMৰ ছাপোৰ্ট পাব নেকি আপোনালোকে CMৰ ছাপোৰ্ট বা কাৰোবাৰ ছাপোৰ্ট আমাক নালাগে BPF যথেষ্ট অকলে যুঁজিব পৰা অৱস্থাত আছে আমি মুঠতে BPF হিচাপে আমি এবছলুট মেজৰিটি পামেই আপোনাৰ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা নকৰোঁ বুলি ঘোষণা কৰিছে সেইটো কিহৰ কাৰণে কৈছে মই বুজি নাপায় প্ৰমোদ বড়ো সমষ্টি আৰু মোৰ সমষ্টিত বিজেপিয়ে কেণ্ডিডেট নিদিয়ে বুলি কৈছে এইবিলাক কি অংকত কৈছে মই নাজানো মই বুজি নাপাওঁ এইবিলাক তৰ্কত মই নাযাওঁ মুঠতে BPF হিচাপে আমি অকলে নিৰ্বাচন খেলিব এইটো আমি কমেও 25টা পাওঁ বাকী 15টাটো বিজেপিয়ে চোৱা ইয়াত এই 15টাৰ ভিতৰত হয়তো UPPলে 1-2টা পাব পাৰে বা কংগ্ৰেছে 1-2টা পাব পাৰে এইখিনিয়ে বাকী বিজেপিয়ে আজিৰ দিনত 12টাৰ তলত নাপায় BPFে
আজিৰ দিনত 25টা তলত নাপায় এই 3টা সমষ্টি আছে এই 3টা সমষ্টিটো কংগ্ৰেছ আৰু ইউপিপিএল দুজনত ভাগ হ'ব প্ৰমোদ বড়ো সততে এটা কথা কৈ থাকে যে আপোনাৰ কথা ক'লে আপোনাৰ দিনত হত্যা হিংসা সন্ত্ৰাস হৈছে তেওঁৰ দিনত শান্তি অহা বুলি কয় প্ৰমোদ বড়োৰ দিনতে সবচে মানে কি বুলি কয় অশান্তিটো প্ৰমোদ বড়োৰ দিনত হৈ আছে আগত আমি যেতিয়া চৰকাৰ চলাই আছিল তেতিয়া প্ৰমোদ বড়োই ছেপাৰেট ষ্টেটৰ আন্দোলন কৰি আমাক ডিষ্টাৰ্ব কৰি আছিল সেইটোৱে অশান্তিটো সেইটোৱে বেলেগ আৰু নাই অশান্তি কৰাটো প্ৰমোদ বড়ো আগত 15 বছৰ ন বটলে ন ৰেছ কৈ ৰাজ্যক পকাই পেলাই শেষ কৰি দিলে এতিয়া প্ৰমোদ বড়োৰ দিনত যিটো শান্তি হৈছে এই যিজন চুক্তিকাৰীসকল আছে LJP সকল আছে ইহঁতে নতুন পাৰ্টি খুলিবলৈ কৈ আছে না নাই আপোনালোকে শুনি আছে না নাই মইতো শুনিছোঁ নতুন পাৰ্টি খুলিবলৈ কৈ আছে XLJP মানে ইউনাইটেড ফৰাম XLJP এইটো কিহৰ এইটো শান্তি না অশান্তি একেলগে চুক্তি কৰিছিল LJPক পকাই পেলাই শেষ কৰিছে এই প্ৰমোদ বড়োৱে যাৰ ফলত ইউপিপিএল এৰি পেলাই এই LJP সকলে আজিৰ দিনত নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে মই শুনি আছো প্ৰমোদ বড়ো এতিয়া দিল্লীত বাহৰ পাতি আছে দিল্লীত বাহৰ পাতি আছে কি লাভ আছে ভাই দিল্লীত যাই পেলাই একো লাভ নাই দিল্লীত থাকক দিছপুৰত আহক কোনো লাভ নাই এইবাৰ প্ৰমোদ বড়ো শেষ প্ৰমোদ বড়ো দুটা সমষ্টি যোৱাবাৰ জিকিছিলে এইবাৰ কেইটা জিকিব দুটা জিকিব নেকি প্ৰমোদ বড়ো ইউপিপিএলে অকলে ইলেকশ্যন এইবাৰ প্ৰমোদ বড়ো হাৰে না নাহাৰে দুটাও হাৰিব প্ৰমোদ বড়ো নিজিকে সি নিজে কৈবাৰী আৰু ক'ত খেলিছিল কখলাবাৰী এই দুটা সমষ্টিত খেলিছিল দুটাও জিকিছিল এলায়েন্স নহ'লে 100% আৰু এলায়েন্সটো নহ'বই এই কাৰণে এইফালে পলাই আছে দিল্লী নাগপুৰ শেষ অৱস্থা নাই মুঠতে ইউপিপিএলে দুটা লাখ থাকিলে দুটা বা একটা কিন্তু কংগ্ৰেছে একটা বা দুটা পোৱাৰ চান্স আছে ইফালে শ্ৰীৰামপুৰ ফকিৰাজাম এইবিলাক কংগ্ৰেছৰ ভোটটো অলপ বেছি দিল্লীৰ ঠাই মাৰিলে কি হ'ব এতিয়া অৱস্থা নাই প্ৰমোদ যাবা নাই লাভ নাই 25খন আসন পালে বিজেপিৰ লগত ৰাখিব নে এৰিব 25টা আসন পোৱাৰ পিছত কাৰ লগত থাকিব লাগে এইটো এপচুলেট হৈছে না নাই এতিয়া নাৰাখে কাক লাগে বিজেপিক নাৰাখে আৰে এইটো কি 25টা পোৱাৰ পিছত কাক লাগে কৈছো মই বিজেপি থাকিব বিচাৰিলে থাকিব আৰু কি লাগে मोनसे गोजोनथाव खौरां दतमा UN एकाडेमी फरायसालिया लानानै फैदों मोनसे गोजोनथाव खौरां नंगौ दतमा UN एकाडेमी फरायसालिया लानानै फैदों बेसेन नाङै मुं थिसननाय दतमा UN एकाडेमी फरायसालिया 2025-26 सोलोंथाइ बोसोरनि थाखाय KG1 निफ्राय थाखो 8 नि थाखाय बेसेन नाङै मुं थिसननाय होगासिनो दं आरो बिथराय आरो फाइलिनि थाखाय फर्म बिलाइनाय आरो मुं थिसननायाबो सोलिगासिनो दं आरो दतमा UN एकाडेमी फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय हस्टेलनि खाबुबो दं बिनिखायनो नोंथाङाबो नोंथांनि गथ'खौ दतमा UN एकाडेमी फरायसालियाव बेसेन होआजासे मुं थिसननो सानदोंब्ला आरो हस्टेलाव दोननानै फोरोंनो सानदोंब्ला थाबैनो मुं थिसननो हागोन आरो नोंथाङा आबुङै मिथिनो थाखाय नैबे 7002660387 जानबुं नम्बराव कल खालामना खौरां लाहरनो हागोन